বৰ্তা আপুনি অকণমান আমাৰ দৰ্শকসকলক দেখাই দিয়কচোন যে কেঁচু সাৰটো আপোনালোকে কেনেকৈ বনাইছে বা ঘৰতে আমাৰ দৰ্শকসকলে যদি ইচ্ছা কৰে কেনেধৰণে বনাব পাৰিব অকণমান বৰ্তাই দেখাই দিছে আপোনালোকে চাওক কেঁচু সাৰ এইটো ধুনীয়া হৈ গৈছে এইটো গছত দিব পৰা হৈ গৈছে মাহেকত বা বছৰেকত কিমানখিনি মানে উপাৰ্জন কৰি আছে বছৰেকত মই প্ৰায় 70-80 হাজাৰ টকা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক ভালে আছে গাইজ মই বৰ্তমান আছোঁ ঘিলামৰাত আৰু ঘিলামৰাত মই এজন বন্ধুৰ ঘৰত আছোঁ আৰু কাষতে বৰ্তা আছে আৰু বৰ্তাহঁতে ঘৰতে মানে কেঁচু সাৰ বনাই আছে আজি তাকে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আৰু বৰ্তা আপোনাক আমাৰ চেনেলত স্বাগতম জনাইছোঁ ধন্যবাদ আৰু বৰ্তা আপুনি অকণমান আমাৰ দৰ্শকসকলক দেখাই দিয়কচোন যে কেঁচু সাৰটো আপোনালোকে কেনেকৈ বনাইছে বা ঘৰতে আমাৰ দৰ্শকসকলে যদি ইচ্ছা কৰে কেনেধৰণে বনাব পাৰিব বিশেষকৈ কেঁচু সাৰ এটা জৈৱিক কৃষি সাৰ হয় হয় ই হ'ল কৃষকৰ কাৰণে কোনো বেমাৰ আজাৰ নোহোৱা এটা সাৰ কথা হ'ল ইয়াত জাবৰ জোঁথৰ গোবৰ পেলনীয়া শাক পাচলি এইবিলাক দি পিনে বনোৱা হয় লগত কেঁচু দিয়া হয় ইয়াত কেঁচুৰ পৰা যিটো উৎপন্ন হোৱা সাৰ এই সাৰটো জৈৱিক সাৰ বুলি কোৱা হয় সেইকাৰণে আচলতে বৰ্তমান সময়ত নিবনুৱা সমস্যাৰ যিটো সন্মুখীন হৈছে সেই নিবনুৱা সমস্যাৰ সন্মুখীনৰ অৰ্থে মই নিবনুৱাসকলক এইবুলিয়ে ক'ব বিচাৰোঁ যে গোবৰ জাবৰ পেলনীয়া শাক পাচলিৰ দ্বাৰাও যে মানুহ উৎপাদনমুখী হ'ব পাৰে তাৰে মই আদৰ্শ ল'বলৈ মই নৱপ্ৰজন্মক বৰ্তা আপুনি কওকচোন এতিয়া কেঁচু সাৰ বনাবৰ কাৰণে যিটো কেঁচু লয় সেই কেঁচুটো মানে বিশেষ এটা প্ৰজাতি হয় নেকি বেলেগ কিবা প্ৰজাতি হ'ব নাম পাহৰি গৈছোঁ তেওঁ নামটো এটা বিশেষ প্ৰজাতি কিন্তু আমাৰ লোকেল কেঁচু নহয় হয় হয় গাইজ আপোনালোকে শুনিলে যে আপোনালোকে যিটো লোকেল ৰঙা কেঁচু থাকে সেইটো দি বনাব নোৱাৰিব এইটো বেলেগ এটা প্ৰজাতি হয় কেঁচুটো হয় 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 সেইটো তাৰমানে এইটো যিটো কেঁচু মই ইয়াত মেলিছোঁ এইটো কেঁচু এটা ব্ৰইলাৰ ৰকম মানে হয় হয় ধৰক এটা টেংকিত যদি 3 কেজি মেলা হয় 3 মাহৰ মূৰে ইয়াত আমি কৰিব পাৰি হয় 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 আৰু বৰ্তা আপুনি কওকচোন যে কেঁচুটো আমি যদি কেঁচু সাৰ বনাব বিচাৰে আমাৰ দৰ্শকসকলে তেতিয়া কেঁচুটো ক'ৰ পৰা পোৱা যাব বাৰু ক'ৰ পৰা ল'ব পাৰিব বৰ্তমান এতিয়া মোৰ পৰা পাব হয় হয় আপোনাৰ ওচৰত কণ্টেক্ট কৰিলে পাব ন আৰু ইভাগে যদি মানে যিসকল দৰ্শক মানে দূৰত থাকে আপোনাৰ আমাৰ লখিমপুৰৰ ওচৰ পাজৰে নাই তেওঁলোকে ক'ৰ পৰা ল'ব পাৰিব মানে এগ্ৰিকালচাৰৰ ফালৰ পৰা ল'ব পাৰিব নেকি বাৰু লখিমপুৰ কেভিকে পাব হয় হয় কেভিকে পোৱা যাব হয় বা তেওঁলোকৰ ওচৰত যি এগ্ৰিকালচাৰ আছে তাত পোৱা যাব ন হয় 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 আৰু বৰ্তা আপুনি এতিয়া আমাৰ ষ্টেপটো কৈ দিয়ক যে প্ৰথমত কেনেধৰণে কৰিব লাগিব আৰু কি হ'ব প্ৰথমে মানে শুকান গোবৰ লাগিব শুকান গোবৰ দি পিনে তাত মেলি ল'ব লাগিব মেলি লৈ কেঁচুটো মেলি জাবৰ দি যাব লাগিব আৰু কিছুমানে এটা কাম কৰে মানে গোটেই টেংকিটো ফুল কৰি লৈ পিনে কেঁচুটো মেলে কিন্তু মই তলৰ পৰা আনিছোঁ মানে সেইটো কাৰণে মানে বস্তুটো মানে এই পৰ্যায়ক্ৰমে আহিলে ভাল হয় কেঁচুটো মেলি পিনে তাৰপৰা গোবৰ দিলে আৰু গাইছ আমি এতিয়া আপোনালোকক ভিতৰৰ পৰা দেখা দিম যিহেতুকে আমি বাহিৰতে কৈ আছোঁ আপোনালোকক গতিকে ব'লক আমি ভিতৰলৈ যাওঁ আৰু ভিতৰত দেখা দিওঁ আপোনালোকক কেনেধৰণে বৰ্তাহঁতে বনাই আছে কেঁচু সাৰটো আৰু আমি ভিতৰলৈ গৈ আছোঁ আৰু গাইছ আপোনালোকে প্ৰথম দেখিছে এইবিলাক যে দেখিছে এইখনক ভাৰ্মি বেড বুলি কয় ন বৰ্তা ভাৰ্মি বেড বুলি কয় আৰু গাইছ আপোনালোকে যদি এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰে মানে অফিচৰ লগত তেতিয়া এখন পাব তাতে নহ'লে আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনতে কিনিব পাৰে এইবিলাক ভাৰ্মি বেড বুলি কয় পাই যাব আৰু গাইছ ইয়াত দেখিছে আপোনালোকে ইয়াত 3খন ভাৰ্মি বেড আছে 3খন না 4খনেই আছে আৰু এইখিনি আমাৰ বৰ্তাই কৈ দিব আপোনালোকক আৰু গাইছ আপোনালোকে দেখিছে এইবিলাক আলু দি থৈছে বা গছপাত দি থৈছে হয় হয় পেলনীয়া বস্তু দিছে বৰ্তা অলপ অকণ বুজাই দিয়কচোন আমাৰ দৰ্শকসকলক ভাল ধৰণে আৰু অলপ তাৰমানে এইবিলাক পেলনীয়া যিবিলাক আমি আলু বাকলি কাটোঁ বা জিকা চিকাৰ পৰা আদি কৰি যিবিলাক পাচলি আমি কাটোঁ এই পাচলিবিলাক আচলতে একচুৱেলি বাৰীত বা বেলেগত পেলাই নিদি যদি কেঁচু সাৰৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে এনেকুৱা চিষ্টেম কৰি লয় তেতিয়াহ'লে নিজৰ লগতে নিজৰ যিখিনি ৰবি শস্যৰ পৰা আদি কৰি ধানৰ পৰা আদি কৰি যিখিনি শস্য খেতি কৰে খেতিয়কে তাত ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে স্বাৱলম্বী হ'ব পাৰিব মই এতিয়া পাৰ কুইণ্টেলত মই 1500 টকাকৈ মই বিক্ৰী কৰি আছোঁ 10-15 কুইণ্টেল মই একেলগতে উলিয়াই মেলি মোৰ ঘৰত আৰ্থিক দিশটো সবল হৈছে আৰু সেইটো কাৰণে উঠি অহা নৱপ্ৰজন্মক মই এনে কিছুমান কাম হাতত লৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ হয় হয় বৰ্তা এতিয়া কেঁচু সাৰটো কেতিয়া আপোনালোকে উলিয়াব পাৰিব মানে এতিয়াতো উলিয়াব পৰা নিশ্চয় নহ'ব উলিয়াব পৰা অৱস্থাত আছে হয় উলিয়াব পৰা অৱস্থাত আছে ন হয় হয় এতিয়া মই উলিওৱা নাই কিন্তু একেলগতে উলিয়াম মানে হয় হয় কিবা ছিজন থাকে নি বাৰু এইটো উলিওৱাৰ এইটো ছিজন বুলি কথা নাই আৰু মানে ইচ্ছা কৰিলে মানে পাৰিব হয় বৰ্তা এখন বেডৰ পৰা কিমান মানে উৎপন্ন হয় আপোনালোকৰ 5 কুইণ্টেল লৈকে হয় ন 5 কুইণ্টেললৈকে হয় ইয়ালৈকে ফিটিং হৈ যায় এটা 5 কুইণ্টেল হ'লে মোৰ 20 কুইণ্টেল ইয়াত ইজিলি মোৰ 20 কুইণ্টেল সাৰ লাগে হয় আৰু বৰ্তা আপুনি প্ৰথমতে মানে কি দি ল'ব লাগে মানে ধান খেৰ দি ল'ব লাগে নে গোবৰ দি ল'ব লাগিব প্ৰথম গোবৰ দি লৈছোঁ প্ৰথম দি পিনে জাবৰ দিছোঁ হয় হয় আৰু বিশেষকৈ খেৰটো মানে পানী পৰিলে মানে এইটো পানী ছিটাই থাকিব লাগে শুকান হ'ব নালাগিব ইয়াত হয় 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 যিহেতু জেলুকীয়া হৈ থাকিব জেলুকীয়া হোৱাৰ লগে লগে খেৰটো সোনকালে পচি যায় আৰু লগতে মই ইয়াত মেটেকা পুনি এইবিলাক সকলো দিয়া আছে হয় এইবিলাক পচি যাব আৰু কেঁচুৱে খাই পিনে মানে সোনকালে সাৰটো হয় হয় মুঠতে মানে যিবিলাক সেউজীয়া বস্তু চব দিব পাৰিব মানে কিন্তু মানে পলিথিন আৰু গছৰ ডাল দিব নোৱাৰিব মানে যিবিলাক আমাৰ প্লাষ্টিক হয় হয় যিবিলাক মানে খানা চানা বনাই ভাত চাত সেইবিলাকো পৰিব নালাগে চাগে হয় সেইবিলাক পৰিলে বেয়া হয় বস্তুটো মানে
কেঁচুখিনি মৰি যাব পৰা চান্স থাকে। আৰু দেখিছে এইবিলাক তামোলৰ যিখিনি আছে থোক আছে বা গছপাত চব দি দিব পাৰিব আপোনালোকে। আৰু গাইছ আপোনালোকে যদি ঘৰতে বনাম বুলি ভাবে তেতিয়া কেনেকৈ ধৰণে বনাব অকণমান বৰ্তাই কৈ দিব। বৰ্তা যদি ঘৰতে কমকৈ বনাম বুলি ভাবে মানে ইমান ডাঙৰকৈ নহয় তেতিয়া কেনেকৈ বনাব? তেনেকুৱা ধৰক আপোনাৰ বজাৰত কিনিবলৈ পায় পলিথিন, হয় পলিথিনৰ দ্বাৰাও এতিয়া কৰিব পাৰি, বা সাগৰ ফেনা সেই কাৰ্টুনটোতো পৰা যাব চাগে। কাৰ্টুনটো পাৰে হয় কমকৈ পাৰে। হয় আৰু কথা হ'ল কি এতিয়া আমি ঘিলামৰা বেম্বো এফিচি এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি খুলিছোঁ। হয় আপোনালোকে আহি তাতো চাব পাৰিব। আমি পলিথিনে 11টা টেংকি কৰিছোঁ তাত। হয় আজি আমি 11টা টেংকিত আমি গোবৰ ভৰাইছোঁ হয় আৰু এসপ্তাহৰ পাছত আমি তাত কেঁচু ভৰাম, তাতো চাব পাৰিব। গাইজ আপোনালোকক আমি দেখা দিম অতি সোনকালে যে তাতো কেনেধৰণে বনাই আছে আপোনালোকক দেখাম। তাতো বিভিন্ন ধৰণৰ ফাৰ্মিং কৰি আছে সেইখিনিও দেখাম আপোনালোকক। আৰু গাইজ আপোনালোকে যদি ইচ্ছা কৰে এনেধৰণে আপোনালোকে ঘৰতে বনাব পাৰিব। আপোনালোকে যদি ফুল কৰিছে বা শাক পাচলি খেতি কৰিছে তেতিয়া তাতে এইটো দিব পাৰিব। যথেষ্ট ভাল হয় আপোনালোকৰ কেঁচু সাৰটো। গোবৰ সাৰতকৈ নিশ্চয় ভালেই হয়। হয় গোবৰ সাৰতকৈ যথেষ্টখিনি ভাল হয় কেঁচু সাৰটো। আৰু বৰ্তাই আপোনালোকক ক'লেই আপোনালোকে ঘৰতে যদি বনাব ইচ্ছা কৰে সাগৰ ফেনাৰ যিটো মানে কাৰ্টুন থাকে তাতে বনাব পাৰিব। হয় নতুবা টেকেলি বা যিকোনো আপোনালোকে বৰ্তন এটা বনাব পাৰিব। মাত্ৰ আপোনালোকে যিখিনি ফ'ল' কৰিলে মানে ষ্টেপ কৰিলে সেইখিনি ফ'ল' কৰিলেই হ'ল। আপোনালোকে প্ৰথম গোবৰ লেয়াৰ দি ল'ব, তাৰ ওপৰত আপোনালোকে কেঁচুখিনি এৰিব লাগিব। বৰ্তা কেঁচুটো কিমান এৰিব লাগিব বাৰু এনেই সৰুকৈ কৰিব হ'লে? কেঁচুটো মানে ধৰক এতিয়া এটা মাছৰ কাৰ্টুনত যদি 50 কিলো সাৰ উৎপন্ন হয় তাত খুব বেছি 1 পোৱা কেঁচু মেলিলেতো হৈ যাব। কমো মেলিব 200 গ্ৰাম মেলিব পাৰিব। হয় গাইজ আপোনালোকে 200 গ্ৰামমান দিলেই হ'ব, মানে বেছি দিব নালাগে। 200 গ্ৰাম বা 1 পোৱা দিলেই হৈ যাব, বেছি নালাগে। আৰু বৰ্তা আপোনালোকে কেঁচুটো যদি কিনিব বিচাৰে কেঁচুটো মানে কেজি হিচাপে বিক্ৰী কৰে নে কেনেধৰণে বিক্ৰী কৰে সেইটো? বৰ্তমান মই কেঁচু কেজি হিচাপতে বিক্ৰী কৰি আছোঁ। 2000 টকাকৈ বিক্ৰী কৰিছোঁ পাৰ কিলো 2000 ন? হয় গাইজ আপোনালোকে তেতিয়াহ'লে 500 মান টকা নিলেই হৈ যাব আপোনালোকৰ, বেছি নালাগে। যদি ঘৰতে কমকৈ কৰিম বুলি ভাবে আৰু যদিহে আপোনালোকে এনেকৈ ডাঙৰকৈ কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকৰ যথেষ্টখিনি মানে লাগিব বাৰু আপোনালোকৰ মূলধন। হয় 3 কিলোমান লাগিব বুলি কৈছে। এটাতে 3 কিলো লাগিব ন? 3 কিলোকৈ লাগিব আপোনালোকৰ। 3 কিলো লাগিলে মানে সোনকালে সাৰটো মানে হয় আৰু গাইজ আপোনালোকে যিমান দিব সিমানে সোনকালে হ'ব। আৰু তাৰ সেইটো হিচাপে আপোনালোকে খানাটো দি থাকিব লাগিব, মানে সেউজীয়া পাতবিলাক দি থাকিব লাগিব, তেতিয়াহে তাতে খানাটো খাব পাৰিব। আৰু হয় গাইজ বৰ্তমান বৰ্তাই দেখা দিছে আপোনালোকক। চাওক কেঁচু সাৰ এইটো ধুনীয়া হৈ গৈছে, এইটো গছত দিব পৰা হৈ গৈছে। আৰু দেখিছে যদি আপোনালোকে দেখা দিছোঁ এইটো চাওক কেঁচু ওলাই আহিছে। আৰু এনেধৰণে ৰঙা কেঁচু দিয়ে বনায়, কিন্তু এইটো আমাৰ লোকেল কেঁচুটো নহয়, এইটো মানে বিশেষ প্ৰজাতি থাকে। এইটো নামটো বৰ্তমান আমি পাহৰি গৈছোঁ বাৰু, আপোনালোকক কৈ দিম মই। এইটো চাওক এইটো কেঁচু দি আপোনালোকে পাৰিব। আৰু বৰ্তা এইটো কেঁচু সাৰটো বনাওঁতে মানে তিয়াই থাকিব লাগে ন বস্তুটো? পানী দি থাকিব লাগিব। হয় তাৰমানে ধৰক এইটো শুকান যেন অনুভৱ চাই থাকিব, মন কৰি থাকিব লাগিব বস্তুটো। অলপ শুকান হৈছে তেতিয়া পানী দিব। গাইজ আপোনালোকে শুনিলে মানে বস্তুটো একেবাৰে শুকুৱাই দিব নাপায়। আৰু বৰ্তা এইটো যদি টেংকিটো বনাই ঘৰতে তেতিয়াহ'লে মানে ৰ'দ জেগাত বনাব লাগিব নে ছাঁহৰ জেগাত বনাব লাগিব? এইটো ৰ'দত কেতিয়া নহয়, কেঁচু সদায় চেচুকত থাকে। সেইকাৰণে ছাঁহৰটো একেবাৰে প্ৰয়োজন হয়। ভাল ৰ'দ দিছোঁ এচি হৈ আছে বেছি ভাল হয়। ৰ'দত হ'লে মানে কেঁচুটো গাপ উঠিব, গাপ উঠালে কেঁচু মৰিব। গাইজ আপোনালোকে যদি কেঁচু সাৰৰ কাৰণে কৰে ঘৰতে তেতিয়া আপোনালোকে ছাঁহৰ জেগাত কৰিব আৰু ক'লে বৰ্তাই ৰ'দৰ জেগাত নকৰিব। ৰ'দৰ জেগাত কৰিলে কি হ'ব মানে কেঁচুখিনি মৰি যাব পাৰে, গতিকে আৰু শুকুৱাও নিদিব জেগাটো, মানে পানী ছটিয়াই ৰাখিব তেতিয়া ভাল। আৰু বৰ্তা আপোনালোকে এই কেঁচু সাৰ কৰি পিনি আপুনি মাহেকত বা বছৰেকত কিমানখিনি মানে উপাৰ্জন কৰি আছে? বছৰেকত মই প্ৰায় 70-80 হাজাৰ টকা। 70-80 হাজাৰ হৈছে ন? গাইজ আপোনালোকে শুনিলে, আপোনালোকে যদি এইটো কৰি পিনি ব্যৱসায় কৰিম বুলি ভাবে তেতিয়াও এইটো কৰিব পাৰিব। আৰু যদি ঘৰতে এনেই লাগে বুলি কৰে তেতিয়াহ'লে কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে। আৰু যথেষ্ট ভাল বস্তু হয় এইটো এটা। আৰু যিহেতুকে মানে গছ চছ ৰুলে এইখিনি প্ৰয়োজন হয়, গতিকে এবাৰ কৰি চাব বুলি আশা ৰাখিলোঁ। আৰু গাইজ আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে যিমান পাৰিলোঁ ডিটেইল দি দিলোঁ। আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোক কমেণ্টত সুধিব পাৰে, মই বৰ্তাহঁতক সুধি পিনে আপোনালোকক জনাই দিম উত্তৰবিলাক। আৰু বৰ্তা আজি ভিডিঅ'টো আপোনালোকে ইমানখিনি সহায় কৰি দিলে আমাক, আমাৰ দৰ্শকসকলক ইমান আপোনালোকে ডিটেইলটো দি দিলে, গতিকে আপোনাক ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকক আজিলৈ ইমানেই দেখালোঁ আৰু, গতিকে আজিলৈ ইমানেই ধন্যবাদ।